নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাইছে দীপাংকৰৰ সৈতে আজি মোৰ লগত উপস্থিত আছে প্ৰতিক্ষা হস্পিটেলৰ প্ৰসূতি বিভাগৰ বিশিষ্ট চিকিৎসক ডাক্তৰ দিগন্ত চেতিয়া ছাৰ। আগতেও ছাৰৰ সৈতে মই বহুতকেইটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিছিলোঁ, PCOD সন্তানহীনতাৰ ওপৰত আলোচনা কৰিছিলোঁ, তাৰ লগতে মেন'পজৰ ওপৰত আলোচনা কৰিছিলোঁ। যদি আমাৰ আগৰ যিখিনি ভিডিঅ' আপোনালোকে চোৱা নাই, মই তলৰ মোৰ ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যনৰ লিংকত দি দিছোঁ, আপোনালোকে তলত চাব পাৰে। আৰু আজি আমি এটা নতুন বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। আৰু বিষয়বস্তুটো আলোচনা কৰাৰ আগতে মই আপোনালোক এটা কথা অনুৰোধ কৰোঁ, এই তলত দেখিছেনে আপোনালোকে যিটো নাম্বাৰ আহি আছে, সেই নাম্বাৰটোত আপোনালোকে যদি কিবা আপোনালোকৰ শংকা থাকে, সেই নাম্বাৰটোত ফোন কৰি পেলাই ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু পোনপ্ৰথমে মই চেতিয়া ছাৰক ধন্যবাদ জ্ঞাপন কৰিম যে মোক তেওঁ ইমানখিনি ছাপোৰ্ট কৰি আছে আৰু মোক প্ৰতিটো ইণ্টাৰভিউত তেওঁ সময় দি আছে, তাৰ কাৰণে ছাৰক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম। আৰু আজি আমি কথা পাতিম মিছকেৰেজ, প্ৰেগনেঞ্চি মিছকেৰেজ। প্ৰেগনেঞ্চি মিছকেৰেজ মানে কি হয় আৰু প্ৰেগনেঞ্চি মিছকেৰেজ আচলতে কিয় হয়, তাৰ কাৰণ কি কি হ'ব পাৰে, কিবা বংশগত কাৰণ থাকিব পাৰে নে অন্য কিবা কাৰণ থাকিব পাৰে। আজি আমি সকলোবিলাক ছাৰৰ সৈতে আলোচনা কৰিম আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ ইণ্টাৰভিউটো একদম শেষলৈকে যে আপোনালোকে চায়। যদি শেষলৈকে নাচায় তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো চোৱাটো আদৰুৱা হ'ব আৰু আমাৰ যিটো প্ৰচেষ্টা সেইটো আমাৰ আদৰুৱা হ'ব। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো যেন শেষলৈকে চায়। ছাৰ, আমাৰ মূল কথালৈ আহিছোঁ এতিয়া। প্ৰেগনেঞ্চি মিছকেৰেজ আচলতে কি হয়, মানে কি হয়? নমস্কাৰ বন্ধু দৰ্শক, আমি ইয়াৰ আগতে কেইবাটাও টপিক দীপাংকৰে কোৱা নিচিনা আমি আলোচনা কৰি আহিছোঁ। আজি এটা নতুন বছৰত বহুত দিনৰ মূৰত আকৌ দীপাংকৰৰ লগত আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু টপিকটো হৈছে মিছকেৰেজ মানে গৰ্ভপাত হয়নে? গৰ্ভপাতটো এতিয়া কথাটো হ'ল যে গৰ্ভপাত এটা হ'ল নিজে কৰোৱাই, সেইটোতো আৰু ইচ্ছাকৃতভাৱে, আৰু এটা অনিচ্ছাকৃতভাৱে। মানুহে কেতিয়াও নিবিচাৰে যে মোৰ প্ৰজনন হৈছে, প্ৰজনন হোৱাৰ পিছত মোৰ গৰ্ভপাত হওক। আজি আমাৰ মূল বিষয়বস্তুটোৱে হৈছে অনিচ্ছাকৃতভাৱে আমাৰ যেতিয়া গৰ্ভপাত হয়, সেইটোৰ ওপৰতহে আমি বেছি আলোচনা কৰিছোঁ। এতিয়া এই মিছকেৰেজ বুলি কৈ দিয়াৰ লগে লগে আমি গোটেই প্ৰেগনেঞ্চিটোক 3টা ভাগত বিভক্ত কৰোঁ। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়। প্ৰথম পৰ্যায়টোক আমি প্ৰেগনেঞ্চি আৰম্ভণিৰ পৰা 12 সপ্তাহলৈকে, 12 সপ্তাহৰ পৰা 28 সপ্তাহলৈকে, আৰু 28 সপ্তাহৰ পৰা সম্পূৰ্ণ পুৰঠ হৈ ডেলিভাৰীলৈকে। এতিয়া মিছকেৰেজ শব্দটো 28 সপ্তাহ আমি ভাৰতবৰ্ষত ধৰি লওঁ যে বেবী এটা 28 সপ্তাহলৈকে পিছত আমি বেবীটোক ভাইটেলিটি এটা বাহিৰত ওলাই দিব পাৰোঁ, সেইকাৰণে আমাক এইটো আমি 28 সপ্তাহটো ধৰি ৰাখিছোঁ। কিন্তু বহুত উন্নত দেশত বেবী 22 বছৰটো 22 সপ্তাহটো 24 সপ্তাহটো পাৰে, গতিকে সিহঁতৰ অকণমান নমেনক্লেচাৰটো বেলেগ। ইণ্ডিয়াটো এইবিলাক এতিয়া ডেভেলপ হৈছে, সেইবিলাক কথালৈ মই এতিয়া আতংকিত কথালৈ নাযাওঁ। এতিয়া মেইন কথাটো আহিলে আমাৰ দুটা মানে 28ৰ তলত হোৱা গৰ্ভপাতবিলাকক মানে নিজৰ ইচ্ছা নথকাকৈ যিটো কয় আপোনাৰ ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ আৰু ছেকেণ্ড ট্ৰাইমিষ্টাৰ একজেক্টলি, তেতিয়াহ'লে ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ কজ অফ মিছকেৰেজ বেলেগ আৰু ছেকেণ্ড ট্ৰাইমিষ্টাৰ কজ অফ মিছকেৰেজ। আৰু এটা মই কথা কৈ দিওঁ, ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ মানে হৈছে প্ৰথম 3 মাহ ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ, আৰু ছেকেণ্ড যিটো 3 মাহ হ'ব 6 মাহলৈকে ছেকেণ্ড ট্ৰাইমিষ্টাৰ। 6 মাহ বা 7 মাহ আমি 7 মাহ এইটো কাৰণে ধৰোঁ, আমাৰ পেডিয়াট্ৰিক কেয়াৰটো আমি সিমানখিনিলৈকে দিব নোৱাৰোঁ, আৰু আমি সিমানখিনিলৈকে বেবী এটাক হেৰিলৈ লৈ যাব নোৱাৰোঁ, সেইকাৰণে আমি সেইখিনিলৈকে ছেকেণ্ড ট্ৰাইমিষ্টাৰে ধৰোঁ। গতিকে সেইখিনি আমি পিৰিয়ডক এবৰ্চন মানে মিছকেৰেজ হিচাপে আমি ধৰি লওঁ। এতিয়া কথাটো হ'ল, কিছুমান মাইকী মানুহৰ এনেকৈ কয় যে মোৰ 4 মাহত আগৰ বেবীটো মিছকেৰেজ হৈ গ'ল। তেওঁ এটা ৰাফলি কয় 4 মাহ, কিন্তু সেই 4 মাহটো ছ'ন'গ্ৰাফি ডেটৰ পৰা বা নিজৰ লাষ্ট মাহেকীয়া ডেটৰ পৰা সম্পূৰ্ণকৈ ক'ব পাৰিছে নাই, কেলৈ এটা ইম্পৰ্টেণ্ট কথা ইয়াত সোমাই আছে। আৰু মই আজি অলপ বক্তব্য কৰিবলৈ যাওঁ যে প্ৰথম 3 মাহত হোৱা এবৰ্চনবিলাকৰ কজ সম্পূৰ্ণ সুকীয়া, আৰু যিটো ছেকেণ্ড ট্ৰাইমিষ্টাৰ 12 সপ্তাহৰ পিছত হোৱা মানে 3 মাহৰ পিছত যিটো হ'ব, যিটো যেতিয়া এবৰ্চন হয় বা মিছকেৰেজ হয়, তেতিয়া কাৰণটো বেলেগ, এটা বেলেগ, কমপ্লিটলি বেলেগ। গতিকে আমাৰ খুব গুৰুত্বপূৰ্ণ আছে ইয়াত। আচ্ছা, প্ৰথম 3 মাহৰ ভিতৰত যেতিয়া মিছকেৰেজ হয় সেইটো কাৰণটো বেলেগ হ'ব, আৰু প্ৰথম 3 মাহৰ পিছত যেতিয়া মিছকেৰেজ হয় সেইটো কাৰণটো বেলেগ ওলাই। এতিয়া প্ৰথম 3 মাহৰ কাৰণবিলাক আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ,
তাৰমানে এইটো এটা বিশাল চেপ্টাৰ তুমি আজি পটককৈ আহি মোক ক'লা টপিকটো যে মিছকেৰেজটোৰ ওপৰত আলোচনা কৰিম কালি ফোন কৰি কৈছিল তোমাৰ কথাটো এইটো এটা বিশাল চেপ্টাৰ এই বিশাল চেপ্টাৰটো মই এই কম সময়ৰ ভিতৰতে গোটেইখিনি উনুকিয়াব নোৱাৰিলেও যিমান পাৰোঁ মই অকণমান এটা ইয়াৰ আগজাননী দি যাম এটা আভাস দিম যাতে এটা মানুহবিলাক অলপ যাতে এইটো বস্তুত সচেতন হয় তাৰমানে আমাৰ চবচে ইম্পৰ্টেণ্টটো হৈছে যে প্ৰথম 3 মাহত হোৱা গৰ্ভপাত বা মিছকেৰেজ তাৰমানে কি হয় এতিয়া 35% এইটো কৈছে যে টিপ অফ দ্য আইচবাৰ্গ তাৰমানে টিপ অফ দ্য আইচবাৰ্গটো হৈছে আইচটো সাগৰৰ পানীত বা পানীত অকণমান ডোখৰহে আইচটো দেখা পোৱাকৈ ওলাই আহিছে কিন্তু ভিতৰত এটা বহুত বহল সংখ্য পানীৰ ভিতৰত লুকাই থাকে হয়নে এতিয়া মিছকেৰেজটো তেনেকুৱা তাৰমানে এটা মিছকেৰেজ হৈছে এটা পতি পত্নী যেতিয়া বিবাহিত হয় তেওঁলোকে সংগম কৰি যেতিয়া তেওঁলোকৰ প্ৰেগনেন্সিলৈ আহে প্ৰেগনেন্সিটো মিছকেৰেজ হ'ব পাৰে মানে এইটো এটা কিছুমানে খুব সহজভাৱে লয় আৰু কিছুমানে খুব চিৰিয়াছলি লয় এতিয়া মোৰ কথাটো হ'ল যে এই বস্তুটো সহজভাৱে ল'ব লাগে নে চিৰিয়াছলি ল'ব লাগে ইয়াত সাইণ্টিফিক বিশ্লেষণ আছে যে চাওক যদি পুৰুষজন আৰু মহিলাগৰাকীৰ বয়স যদি পপাৰ আছে সময়ত যদি বিয়া পাতিছে আৰু তেওঁলোকৰ যদি কিবা কাৰণত তেওঁলোকৰ প্ৰেগনেন্সি হৈ প্ৰথমটো গৰ্ভপাত হৈছে আৰু মানুহজন বা মানুহগৰাকীৰ পৰীক্ষা নিৰীক্ষা কৰাৰ ফলত দেখা গ'ল চব বস্তু ঠিকেই আছে তেতিয়া মোৰ মতে এইটো অকণমানো চিন্তিত বিষয় নহয় কিয় মই কথাটো ক'ব বিচাৰিছোঁ কথাটো এইটোৱেই যে গৰ্ভপাতটো প্ৰথম পৰ্যায়ত মানে এটা লাৰ্জ স্কেল পপুলেশ্যনত গৰ্ভপাত হয় তাৰমানে অলমষ্ট 35% মানে নতুন দম্পতীৰ গৰ্ভপাত হ'ব পাৰে কি কথাটো এইটোৱেই যে এটা সুস্থ সবল শুক্ৰাণু লাগিব এটা সুস্থ সবল ডিম্বাণু লাগিব দুটা যেতিয়া মিলিত হৈ যেতিয়া এটা শ্ৰেষ্ঠ ভ্ৰূণ সৃষ্টি হ'ব তাৰমানে বীজটো আৰু জৰাইৰ ভিতৰত যেতিয়া তাৰ চইলটো মাটিটো পুৰত হ'ব তেতিয়া এই বীজটো গৈ যেতিয়া তাত হ'ব সি এটা পূৰ্ণাংগ এটা শ্ৰেষ্ঠ মানৰ বেবীলৈ গতি কৰিব আৰু সেই শ্ৰেষ্ঠ বেবীটো কেতিয়াও গৰ্ভপাত নহয় তাৰমানে কথাটো কি বুজি পালে কথাটো এইটোৱেই যদি বীজটো উইক আছে বা যদি মাটিডোখৰ উইক আছে বা তাত সাৰ পানী নাই বা সাৰ পানী বেছি আছে তেতিয়াহ'লে ইটোৱে সিটো ৰিজেক্ট কৰে হয় তাৰমানে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট মই আগতেও বহুত হেৰিত এক্সাম্পল দি আহিছোঁ যে গছজোপা ফুল ফল লগাৰ আগতে আম গছজোপাত বহুত কলিয়ায় কিন্তু সব কলিৰ পৰা ফল নহয় নিৰ্দিষ্ট কেইটামানৰ পৰাহে আমি খাব পাৰোঁ হয়নে বতাহ বৰষুণ জাক অহাৰ লগে লগে যিবিলাক উইক যিবিলাক পৰে তলত ৰাতি চাব একদম সৰি পৰি চব হৈ আছে যিকেইটা আটাইতকৈ শ্ৰেষ্ঠ সেইকেইটাহে থাকিলে তাৰমানে সেইটো প্ৰকৃতিৰ নিয়ম গতিকে প্ৰকৃতিৰ নিয়ম মানুহৰ ক্ষেত্ৰত একেটাই তাৰমানে ভাল ভ্ৰূণহে লৈ যাব হয় আৰু সেই ভাল ভ্ৰূণ যেতিয়া লৈ যাব বয়সৰ যদি কোনো ধৰণৰ মানে হেৰি নাই মই বয়সটো বাৰেপতি কিয় কৈ আছোঁ তাৰ লগত ডিম্ব আৰু শুক্ৰাণুৰ কথা জড়িত থাকে তেতিয়া বয়সৰ ব্যৱধানত কিছুমান প্ৰশ্ন আহি পৰে মই সেইখিনিলৈ আহিম মই সেইকাৰণে প্ৰথম জেনেৰেল কথাখিনি কৈ লৈছোঁ হ'ল তে এইখিনিয়ে আমাক কাহানিও প্ৰব্লেম নলগায় আৰু সেই এবাৰ গৰ্ভপাত হ'ল হ'ব পাৰে একো ডাঙৰ নহয় সেইটো মনত এনেকুৱা ধৰণে ল'ব যে এইটো উইক মোৰ প্ৰেগনেন্সি আহিছিলে আৰু এইটো হৈ পিনে কিবা এটা বিকলাংগ হোৱাতকৈ ই ভগৱানে বা ওপৰলৈ বা প্ৰকৃতিয়ে ই লৈ গুচি গ'ল ৱেল আমি প্ৰিপেয়াৰ হওঁ ফৰ দ্য নেক্সট যদি কেতিয়াবা নেক্সট টাইমো যদি নাই সেইটোৱে মই আহিছোঁ কথাটোলৈ তে তাৰ মানে গৰ্ভপাত হোৱাৰ পিছতে আপুনি যদি দক্ষ চিকিৎসকৰ হতুৱাই কিছুমান যদি টেষ্ট কৰি চাই লয় শুক্ৰাণু পৰীক্ষা ছ'ন'গ্ৰাফি এখন কেইটামান মিনিমাম হৰমন যিকেইটা প্ৰজনন লাগে সেইকেইটা যদি ঠিক আছে আপুনি গৈ থাকক ন' নিড একো চিন্তা কৰিব নালাগে তাত হেৰি চেৰি লৈ পিনে দ্বিতীয়বাৰো হ'ল আকৌ দ্বিতীয়বাৰ মিছকেৰেজ হৈ গ'ল আৰু একেখিনি সময়তে ফাৰ্ষ্ট টাইমিষ্টাৰ মই এতিয়া কথাবিলাক চব ফাৰ্ষ্ট টাইমিষ্টাৰৰ কৈ আছোঁ দেই মই প্ৰথম 12 সপ্তাহত কেলৈ এইটোৱেই মেইনলি আমাৰ ইম্পৰ্টেণ্ট ইছ্যুকে আমি 12 পিছৰখিনিলৈ পিছত আহিম একজেক্টলি আৰু হয়তো আজি যদি কভাৰ আপ নহয় ইয়াত আৰু এটা দিন লৈ পিনে 12 সপ্তাহৰ পিছতো বহলভাৱে হয় এতিয়া কথাটো হ'ল তেওঁ ছেকেণ্ড বাৰলৈও গৰ্ভপাত হ'ল তেতিয়া আমি আৰু অলপ সচেতন হ'ম
যে অ'কে তেওঁৰ ছেকেণ্ড বাৰো এনেকুৱা এটা ঘটনা ঘটিছে কেলে তেওঁলোক প্লেন আছিল বা নাছিল বা প্লেন থাকিও কেতিয়াবা তেনেকুৱা অঘটন হ'ব পাৰে আৰু আমি চালোঁ মেলিলোঁ তেতিয়া আমি আৰু অকণমান বিশ্লেষণ কৰি তেওঁলোকক বুজাম মেলাম বা কিছুমান মেডিচিন যদি আমি দিব লগা হয় দিলোঁ মেলিলোঁ তেতিয়াও যদি বয়স আছে বাকীবিলাক চব যদি বস্তু ঠিকে আছে আমি ক'ম যে আপোনালোকে আকৌ ট্ৰাই কৰক 65% 65% এ লাৰ্জ স্কেল 65 to 70% এবাৰ দুবাৰ প্ৰেগনেঞ্চি নচোৱাৰ পিছত তৃতীয়বাৰ বা দ্বিতীয়বাৰ সম্পূৰ্ণ নৰ্মেল হৈ নৰ্মেল ডেলিভাৰী কৰি গুচি যায় গতিকে এটা লাৰ্জ পাৰ্চেণ্টেজ 65 70 75% হয় অকল এটা কম পৰিমাণৰ হেৰিত বাৰে প্ৰতি গৰ্ভপাত হৈ থাকে যেনেকৈ 3টা সেইকাৰণে আমাৰ লিটাৰেচাৰত বস্তুটো এনেকৈ লিখা আছে মেডিকেল লিটাৰেচাৰত 3টা বা তাৰ ঊৰ্ধত মানে 3টা মাহ নেকি নহয় নহয় 3টা গৰ্ভপাত আচ্ছা আচ্ছা বা তাৰ ঊৰ্ধত যদি হয় আমি তাক এটা যদি 3বাৰ মিছকেৰেজ হয় বা 3বাৰ ওপৰত যদি মিছকেৰেজ হয় তেতিয়া আমি তাক কওঁ ৰিপিটেড প্ৰেগনেঞ্চি লছ RPL yes হে ৰিপিটেড প্ৰেগনেঞ্চি লছ বা ইমপ্লেণ্টেশ্যন ফেইলাৰ বা এইটোক আমি সতৰ্ক দি চাব লাগিব তাৰমানে 3বাৰ হৈ গ'ল নহয় ওকে তাত আমি গুৰুত্ব দিবলৈ তাত আমি যদি 3বাৰতকৈ বেছি কাৰোবাৰ গৰ্ভপাত হৈ যায় 3বাৰ বা তাতকৈ বেছি তেতিয়াহ'লে সেইটো এটা চিৰিয়াছ কনচাৰ্ণ এটা কনচাৰ্ণ চিৰিয়াছ শব্দটো মই এতিয়াও নানো এটা কনচাৰ্ণ হ'ল তেতিয়া আমি বিতংভাৱে চাব লাগিব বিতংভাৱে চাবলৈ হ'লে কি কথা আহিলে তেতিয়া আমাৰ জিনৰ কথা আহিলে কেলে মই কথাটো ক'লোঁ যে প্ৰথম এবাৰ দুবাৰ বয়স মই বাৰে প্ৰতি কৈ আছোঁ যে প্ৰথম এবাৰ দুবাৰ গৰ্ভপাত চবৰ কাৰণে নহয় কিন্তু দেই ইয়াত চবেই যদি সাঙুৰি লয় মোক এবাৰ হৈছে দুবাৰ হৈছে চাৰে এনেকৈ চাওক মই কৈছোঁ যে যদিহে এইবিলাক ঠিকে আছে তাৰমানে বয়স পাতি ঠিকে আছে মই বয়স বুলি কওঁতে কাৰো মই বায়'লজিকেল বয়সৰ কথা কোৱা নাই কোনো মোক ভুল ধৰণে ভাবি নল'ব ইয়াত মই বয়স বুলি কওঁতে সদায় মই ডিম্বাশয়ৰ বয়সে কথাটো উল্লেখ কৰিছোঁ তাৰমানে মোক সদায় এজ অফ দ্য অভেৰীৰ বয়স আচ্ছা তাৰমানে কাৰোবাৰ বায়'লজিকেল বয়সৰ লগত অভেৰী মানে ডিম্বাশয়টোৰ বয়স নিমিলিবও পাৰে আচ্ছা তাৰমানে কোনোবা 45 বছৰীয়া মাইকী মানুহ এগৰাকীৰ অভেৰীৰ বয়সটো অভেৰীৰ এগৰ সংজ্ঞা বা এগৰ হেৰিয়ে 35 বছৰীয়া দেখাব পাৰে আচ্ছা বা কোনোবা 35 বছৰীয়া এগৰাকী মহিলাৰ অভেৰীৰ যিটো বয়স 45 দেখাব পাৰে তাৰমানে আমি কওঁ যে অভেৰিয়ান ৰিজাৰ্ভ আচ্ছা আৰু আমি সেই অভেৰিয়ান ৰিজাৰ্ভটো ছ'ন'গ্ৰাফিৰে আমি চাওঁ সদায় মাইকী মানুহক মাতি দ্বিতীয় বা তৃতীয় দিনা হোৱাট ইজ ডেট ৰিজাৰ্ভ এণ্ট্ৰেল ফলিকুলাৰ কাউণ্ট বুলি কয় এইটো AFC এণ্ট্ৰেল ফলিকুলাৰ কাউণ্টত আমি কি কৰোঁ জনি দুৱাৰেদি প্ৰুভ আমি চব ইয়াত মেৰিড মিছকেৰেজৰ কথা অহাৰ লগে লগে চব মেৰিড আহিলে ইয়াত আৰু কোনো আনমেৰিডৰ কথাই নাই গতিকে এইটো চেপ্টাৰটোৱে নাহে গতিকে এই মেৰিড মাইকী মানুহখিনিৰ এই এনেকুৱা হিষ্ট্ৰী থাকিলে আমি অভেৰিয়ান ৰিজাৰ্ভটো চোৱাটো খুব ইম্পৰ্টেণ্ট আচ্ছা যে তেওঁৰ অভেৰীৰ বয়স কিমান হ'ল এতিয়া বাৰেপতি বোলে তেখেতে মাইকী মানুহলৈহে টানি লৈ গৈ আছে অভেৰীৰ কথা কৈ আছে গোটেই প্ৰজননটো যিহেতু ভগৱানে কমপ্লেক্স আৰু পেটৰ ভিতৰত মই আগতেও বহুতবাৰ কিবা কিবি বিশ্লেষণত কৈ আহিছোঁ যে মাইকী মানুহকেই দিছে গতিকে আমাৰ গুৰুত্বটো তেওঁলোকৰ ক্ষেত্ৰত বেছি থাকে পুৰুষৰ বহিৰাংগত হোৱাৰ কাৰণে শুক্ৰাণু বাহিৰত দিয়াৰ কাৰণে কিবা কিবি বেমেজালি ওলালেও আমি তাত কিছুমান দিব পাৰোঁ আৰু কিছুমান তাৰ আমি পদ্ধতিৰে তাক অভাৰকাম কৰি লৈ যাব পাৰোঁ আৰু ইয়াত যিহেতু ডিম্বটো এটা প্ৰচেছত মাহেকীয়া চক্ৰৰ প্ৰচেছত এটা সৃষ্টি হয় গতিকে ইয়াৰ গোটেই অংগ পতংগখিনি ঠিক হোৱাটো আমাৰ কাৰণে জড়িত গতিকে এখন দক্ষ চিকিৎসকে যদি ছ'ন'গ্ৰাফি এখন প্ৰপাৰলি কৰে তাত বহুতখিনি বস্তু ৰিফ্লেক্ট কৰে আৰু এই ৰিফ্লেক্টত আমি অভেৰীৰ বয়স জৰায়ুৰ শ্বেপ আকৃতি তাৰ লেভেল এইবিলাক আমি গম পাওঁ আৰু গম পালে কি হয় কিছুমান ব্লাড টেষ্ট কৰিবই যে লাগে তেনেকুৱা কোনো কথা নাই আপুনি যদি কৰি আপুনি অভ্যস্ত হয় তেতিয়াহ'লে ছ'ন'গ্ৰাফিখন চোৱাৰ লগে লগে এওঁৰ এগ ঠিকে আছে সংশ্লেষণ হৈছে জৰাৰ ভিতৰখন ঠিক আছে একো প্ৰব্লেম কোনটো বস্তুৰ কাৰণে প্ৰব্লেমটো হৈ আছে সেইটো ধৰিব পাৰি আৰু ধৰিব পাৰি
ওকে আপুনি কৈ আছিলে যে আপোনাৰ মানে 3 মাহৰ ভিতৰত যদি কাৰোবাৰ 3 মাহ নহয় প্ৰথম 3 মাহৰ প্ৰেগনেন্সিৰ যদি 3বাৰ বা 3বাৰতকৈ বেছি হ'লে তেতিয়া আমি কনসাৰ্ন হৈ পৰে কিয় কনসাৰ্ন হৈ পৰে বাৰে প্ৰতি সিহঁতি যুঁজিছে বাৰে প্ৰতি এঠাইলে আহিছে আৰু বাৰে প্ৰতি বিফল হৈ আছে গতিকে ইয়াত কিবা জেনেটিক আৰু প্ৰথম 3 মাহৰ গৰ্ভপাতৰ ৰিপিটেড প্ৰেগনেন্সি লছৰ বা গৰ্ভপাতৰ 80% মানে এটা হিউজ পাৰ্চেন্টেজ কজ ইজ জেনেটিক মানে বংশগত বংশগত নহয় বংশগত হ'লে এইটো জেনেটিক ইন দ্য চেন্স সেই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলিত যিটো ভ্ৰূণ তাৰ জেনেটিক প্ৰব্লেম তাৰমানে আচ্ছা 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 এইটো বংশগত নহয় ওকে ওকে মানে তেওঁলোকৰ হেতু দেউতাক মাকৰ এনেকুৱা হৈছিলে কাৰণে ল'ৰাৰো এনেকুৱা হ'ব সেইটো নহয় সেই ভ্ৰূণটোৰ বাহ্যিক কিবা এটা প্ৰব্লেম আছিল সেইকাৰণে তাৰমানে প্ৰকৃতিয়ে শ্ৰেষ্ঠমান ভ্ৰূণটোহে সদায় লৈ যাব এইটো হৈছে পৃথিৱীৰ হেৰি নিয়ম আৰু য'ত বিফল হয় মানে প্ৰকৃতিৰ হেৰিয়ে ধৰিব নোৱাৰে আৰু গৰ্ভপাত হৈ নগ'ল তাক আমি এণ্টিনেটেল পিৰিয়ড আমি যেতিয়া কওঁ প্ৰেগনেন্সিৰ পিৰিয়ডটোক আমি কি কওঁ এণ্টিনেটেল প্ৰসূতিৰ সময়খিনি এণ্টিনেটেল সেই এণ্টিনেটেল পিৰিয়ডত আমি তন্নকে প্ৰত্যেকটো ট্ৰাইমিষ্টাৰত আমি যে ইমান টেষ্ট কৰোঁ কিয় তাৰমানে গৰ্ভপাত নহ'ল কিন্তু এই ভ্ৰূণটোৰ শ্ৰেষ্ঠমান বেবী গৈছেনে নাই সেইকাৰণেই আজি এই ছ'ন'লজিষ্ট বা প্ৰেগনেন্সিৰ যিটো ছ'ন'গ্ৰাফিৰ যিটো আৱিষ্কাৰ আৰু যিটো তাৰ ষ্টাডি আৰু আজিকালি ছ'ন'লজিষ্টবিলাকৰ উপৰিও ফিটেল মেডিচিন তাৰমানে বেবীৰ কাৰণে কমপ্লিটলি এটা সুকীয়া মেডিচিন দক্ষ চিকিৎসকো আহি যে বস্তুখিনি কৰে এই এণ্টিনেটেল পিৰিয়ডত কিবা থাকি যোৱা বিসংগতি যিটো ধৰক সৰু সুৰা প্ৰব্লেম যিটো গৰ্ভপাত নহ'ল সেইখিনি বস্তু আছে নেকি তাক ডিটেক্ট কৰিবৰ কাৰণে তেনেহ'লে এটা কমনেষ্ট কজ হৈছে যিটো আমাৰ জেনেটিকেল এবনৰ্মেলিটি পোৱা যায় এইবিলাক শুক্ৰাণু ডিম্বাণু মিলিত হৈ ভ্ৰূণবিলাকৰ এটা কমনেষ্ট হেৰিটো হৈছে ডাউন চিণ্ড্ৰম মানে আমি শুনিয়ে থাকোঁ এই যে ধৰক ডাউনছ 3টা জিন আছে এতিয়া জিন ধৰক মই সেইখিনি অকণমান বিশ্লেষণ কৰিবলৈ গ'লে কি হ'ল আপোনাৰ পুৰুষ মহিলাৰ উভয়ৰে 46 ক্ৰম'জম থাকে 23 পেয়াৰ তাৰে 22টা অট'জম কয় এটাক মানে ছেক্স ক্ৰম'জম কয় ফিমেল হ'লে XX হ'ল মেল হ'লে XY হ'ল এই ক্ৰম'জমবিলাক যেতিয়া এটা মেল আৰু ফিমেলৰ যেতিয়া একটো মিলে ভ্ৰূণ সৃষ্টি হয় ইজনৰ আধা আৰু ইজনৰ আধা মিলিত হয় সিহঁতে ক্ৰছ কৰে সেইকাৰণে মাক দেউতাকৰ সদৃশ গোটেই বেবীটোৰ গুণ আৰু হেৰিখিনি তাত জেনেটিক মেকআপটো যায় আচ্ছা এই যাওঁতে যেতিয়া মিলিত হওঁতে কিছুমান অংশত কিছুমান জিন যেনেকৈ 21 নম্বৰ ক্ৰম'জমটো 18 নম্বৰ ক্ৰম'জমটো আৰু 13 নম্বৰ ক্ৰম'জমটোত কিছুমান অংশ কেতিয়াবা ছিঙি ডিলিশ্যন ইনভাৰ্চন উল্টাকে বা মিউটেশ্যন এনেকুৱা কিছুমান বস্তু হৈ সিহঁতৰ বিসংগতি হয় আৰু সেই বিসংগতিবিলাক ইমানেই সৰু যে সি মেজৰ নোহোৱাৰ কাৰণে সি গৰ্ভপাত নহয় পিনে সি কি হয় পেটৰ ভিতৰতে বিকাশ হৈ গৈ থাকে আৰু ছ'ন'লজিষ্টে অহৰহ আমি এইবিলাক পৰীক্ষাৰ থ্ৰুৱেদি আমি যে কওঁ কিছুমান ব্লাড টেষ্ট কৰিব লাগে ডাবল মাৰ্কাৰ ট্ৰিপল মাৰ্কাৰ কোৱাড্ৰিপল মাৰ্কাৰ এই 3টা জিনৰ কিবা বিশেষ এই জিনকেইটা 3টা কিয় কৈছোঁ এনেইতো বহুত হাজাৰ জিন আছে কিন্তু এইকেইটাই সাধাৰণতে কমন সেইকাৰণে ডাউনছ পেটাউটো এণ্ড এডৱাৰ্ড এই 3টা কমনেষ্ট হয় এই কমনেষ্ট কাৰণে এই 3টা জিনক ষ্টাডি কৰিবলৈ ছ'ন'গ্ৰাফিৰ কিছুমান ছফ্ট টিছু মাৰ্কাৰ আছে এই ছফ্ট টিছু মাৰ্কাৰবিলাক ছ'ন'লজিষ্টবিলাকে চায় আৰু ব্লাডৰ কিছুমান বায়'কেমিকেল টেষ্ট আছে এই দুটা সামঞ্জস্য ৰাখি আমি যেতিয়া আগবাঢ়োঁ তেতিয়া আমি গম পাওঁ যে প্ৰায় 90-95% আমি ক'ব পাৰোঁ এইবিলাক বেমাৰ এওঁলোকৰ বেবীবিলাকত নাই তে এই যিবিলাক বিসংগতি এই বিসংগতিবিলাক যেতিয়া জন্ম পাব বেবীটো ল'ৰা বা ছোৱালী হৈ কি প্ৰব্লেম হ'ব পাৰে ডাউনছত IQ মেণ্টেল ৰিটাৰ্ডেশ্যন মই এটা উদাহৰণ দিব বিচাৰিছোঁ এইখিনিতে মোৰ নিজৰ বাইদেউ এবাৰ মিছকেৰেজ হৈছিলে
সেকেন্ড টাইম যেটো বেবি হল তাৰ মানে আইকিউটো মানে তাৰ হেৰি যেটো মানে কনসেন্ট্ৰেশন পাৱাৰ তো নাই এটা হেতু জেনেটিক্যাল টেষ্ট হ'ব লাগিব হেতু জেনেটিক্যাল টেষ্ট জন্ম হোৱাৰ পিছতো কৰে পেডিয়াট্ৰিক্স সকলে বা আপুনি এন্টিনেটেলিও কৰিব পাৰে মানে পেটত থকাৰ অৱস্থাত যদি সোনোগ্ৰাফি নহয় হেতুটো উলাই গল তাৰমানে কিবা কাৰণত মিছ হৈ গল আচ্ছা আচ্ছা কৰিব লাগিছিলে মই হেতুকে ক'ব বিচাৰি আছো যে আজিৰ দিনত আমাক কোৱালিটি বেবি মানে কোৱান্টিটি বেবি নালাগে yes 5টা 7টা 10টা নো উই নিড কোৱালিটি বেবি হে কোৱালিটি বেবিটোত ইমান যে এই প্ৰজনন প্ৰক্ৰিয়াৰ হেৰি বিলাক যে ইমান বিশাল ইমান যে এতিয়া আইভিএফৰ কথা আহে ইমান যে কি কয় আপোনাৰ ডিম্ব কাৰবাৰ পৰা আহৰণ কৰা কথা আহে আল্টিমেট উদ্দেশ্যটো কি আল্টিমেট উদ্দেশ্যটো হৈছে এটা ভাল ভ্ৰূণৰ সৃষ্টি কৰা আৰু হি ভাল সবল ভ্ৰূণৰ পৰা এটা শ্ৰেষ্ঠ মানৰ বেবিক প্ৰডিউস কৰা yes বুজি পালা না আল্টিমেটলি আৰু আমি কোট ক্ৰুটি আছে তাক ক্ৰুটি কোন অৱস্থাত আমি তাক চেক কৰি লৈ যাব পাৰো এটো এটা ভিখন ডাঙৰ সাইন্স হয় তাক আগতে আমি নিৰ্ণয় কৰিব পাৰো মাজ ভাগত আমি তেনেকুৱা ধৰণৰ হেৰিবিলাক পৰ্যবেক্ষণ বিলাক কৰিব লাগে আৰু ডেলিভাৰী পিছত আৰু উপায় নাই তুমি যেনেকৈ কথাটো কলা তাৰ পিছত জেনেটিক টেষ্ট কৰি পিনে তাক লেভেল কৰিলে এটো বেবিৰ এটো আছে বুজি পালা কথাটো গতিকে এই পৃথিৱীলে জন্ম দিয়া বস্তু মানে সেই প্ৰেগনেন্সি সময়তে কৰিব লাগিছিলে বা কৰিব লাগে যদি কেবা কিছুমান ডক্টৰে বা নকও মানে কলে ভুল হ'ব যদি সেই বস্তুটো টাইমত নকৰে এনেকুৱা পিছত ডেলিভাৰ্ড হোৱাৰ পিছত প্ৰবলেম হ'ব পাৰে নেকি তাৰ মানে জনসংখ্যা কিমান overall development availability of the instrument availability of the resource person গতিকে এটো আমি কাবাক ব্লেম দিলে কেতিয়াও নহব তুমি মান দূৰত গাঁৱত আছে বা ইমান সুকে কোনা তাত ট্ৰেভেলিংৰ অসুবিধা বিভিন্ন ধৰণৰ অসুবিধা তাত এটা আমি তেনেকুৱা বিচাৰিলে বস্তুটো নহব সেইটো হয় কিন্তু আমি যিমানখিনি আজিৰ দিনত উদ্ভৱ হৈছে আৰু যিমানখিনি আমি পাৰিছো সেইখিনিক যদি আমি কৃতকাৰ্যতাৰে কৰো আমি এইখিনি নিৰ্ণয় কৰিব পাৰো আগতীয়াকৈ বুজি পালা না কথাটো গতিকে এন্টিনেটেলি যদি আমি এই বস্তুটো আগতীয়াকৈ ডিটেক্ট কৰো মানে আল্ট্ৰাসাউণ্ডে কি ক'লে সফট টিস্যু মাৰ্কাৰ কিছুমান দিলে কোনোবা প্যাৰামিটাৰ বিলাক ডাঙৰ বেছি সন্দেহ হ'ল ব্লাড টেষ্টৰ পৰা আহিলে কিবা এটা আমি লগালগ কি কৰিলো পেটৰ পৰা মাকৰ গৰ্ভ অৱস্থাতে 12 সপ্তাহত 14 সপ্তাহত আমি পেটৰ পানীটো লৈ গুছি আহিলো বেবিৰ মানে সৰু নিডল দি পিনে কোনো ধৰণৰ প্ৰবলেম নহব এই পানীটো উলুৱাটোক আমাৰ এমনিওসিন্থেসিস বুলি কয় এমনিও মানে হৈছে মাকৰ ফ্লুইড যেটো ফ্লুইডৰ ওপৰত বেবিটো হেৰি হৈ থাকে এটুত মাকৰ বেবিৰ সেল বিলাক থাকে সেল বিলাক হৈছে কুখ এই কুখ বিলাক তাত থাকে এই কুখটোক আমি জেনেটিক ষ্টাডি কৰি দিয়াৰ লগে লগে তাৰ ম্যাপিংটো আহি গল যেটো নরমাল জিন হয় না নহয় এই ম্যাপিংটোত যদি বিলে ডাউন চুলাই গল 21 13 18 ইবিলাকত প্ৰবলেম আছে লগালগ হেতু এবৰ্ট কৰক আৰু এবৰ্শন প্ৰক্ৰিয়াত আমাৰ যেটো এমটিপি এক্ট একৰ্ডিং টু দা এমটিপি এক্ট আমি 20 আজিকালি 23 আৰু এটা ৰিসেন্টলি হাই কোৰ্টে কোনোবা এটা হেৰি দিছে মাল্টিপল এনমেলি থাকিলে মাক বেপেকৰ ইচ্ছা হেতু ল হোৱা নাই যে মই ল কৰিব নোৱাৰো মানে আপুনি এটো মানে 20 সপ্তাহলৈকে আপুনি আৰু 20 সপ্তাহৰ আগত আপুনি গুটি বস্তুখিনি উলিয়াই দিব পাৰিব পাৰে মানে পাৰে 20 সপ্তাহৰ পিছত নোৱাৰে নেকি তেতিয়া মানে আইনমতে দণ্ডনীয় হ'ব পাৰে নেকি আইনমতে এটো আপুনি এটো যদি আইনে দি দিয়ে তেতিয়া আপুনি আকৌ কিছুমানে এটোৰ অপপ্ৰয়োগ কৰে নহয় আপুনি এটো ইনফেন্টিসাইডত পৰি যাব নহয় এটো কেলে হেতু কিবা এটা কনজেনিটাল দেখুৱালে মেলিলে কেলে হেতুত আমি জীবিত কৰিব পাৰ তোমাৰ তাৰ আগতে ইমানখিনি হাওবিদা আছে তুমি হেখিনি কিয় কৰি লোৱা নাই তুমি কিয় হেতু পিছত তুমি কৰিছা তোমাৰ উদ্দেশ্য কিবা মানে গভৰ্নমেন্টে কিছুমান বস্তু দিবই লাগিব হাত বন্ধাকে নহলে তো তাৰ অপপ্ৰয়োগ হ'ব ন গতিকে হেখিনি আমাৰ লিমিটেশন কিন্তু তাৰ আগত আমি নিৰ্ণয় কৰিব পাৰো ন ধুনিয়াকে আসল কথা হল এটো তেতিয়া হলে মই কি ক'বলৈ গৈ আছো যে যিখিনি এমব্ৰায়ো সবল নহয় হেখিনি এনি গৰ্ভপাত হৈ গুছি যায় হেতু প্ৰকৃতিৰ নিয়ম আৰু যিখিনি অতিবাহিত হৈ যাব পাৰে কোনো ধৰণৰ প্ৰবলেম নাই তাক যদি আমি ডবলি টিবলি যদি চেক কৰি লওঁ তেতিয়া আমি বহুত হাৰত কি হ'ব যিখিনি আমি প্ৰডিউস কৰিম বা ভৱিষ্যতলৈ প্ৰডিউস হ'ব
সেইখিনি সুস্থ মানৰ সবল হ'ব সিহঁতৰ কোনো ধৰণৰ স্কুলিঙত মানে আইকিউ বেবি হৈ আহে তাৰমানে তোমাৰ যদি আইকিউটো নাথাকে তুমি এতিয়া ডাউনছ বেবীবিলাক তুমি চাবা যে এইবিলাকৰ শ্বৰ্ট নেক থাকে কিছুমানৰ থাকে বা আইকিউটো লো থাকে ল' ছেট এয়াৰ তাৰমানে কাণখন তললৈ থাকে আইকিউ মুখৰ পৰা লেলাউটি ওলাই থাকে আৰু সিহঁতৰ চেষ্ট ইনফেকশ্যন আৰু এইবিলাক 14-15 বছৰ জীৱিতভাৱে থাকে মানে সেইটো গ্ৰেড লৈ কথা আছে কোনোবাই তাৰ আৰ্লি কোনোবাই ইনফেকশ্যন ঢুকাই থাকে কিন্তু এইখিনি আমি প্ৰিভেণ্ট কৰিব পাৰোঁ এতিয়া এই কথাবিলাক ক'বলৈ যাওঁতে এই ৰিপিটেড প্ৰেগনেঞ্চি লছৰ কথা নাহোঁতে আমি জেনেটিক টেষ্ট কিছুমান আমি কেতিয়াবা কৰাওঁ কেতিয়াবা মাকৰ কৰাওঁ কেতিয়াবা দেউতাকৰ কৰাওঁ হা কেতিয়াবা সিহঁতৰ গোটেই এগবিলাক ইয়াত মই ৰিজাৰ্ভৰ কথাটো কেলৈ আহিলে অভেৰিয়ান মানে অভেৰি এইজৰ কথাটো মই যে বাৰেপতি কৈ আছিলোঁ যে মোক কোনো বায়'লজিকেল এইজ নালাগে মোক অভেৰি এইজ লাগে তাৰমানে এইটো এটা জেনেৰেল মই ইউৰোপিয়ান ষ্টাডি কৰিছোঁ এইটো মই ভাৰতবৰ্ষৰ নিৰ্দিষ্ট তেনেকুৱা কোনো ষ্টাডি নাই এটা যিটো ৱৰ্ল্ডৰ যিটো আমি ৱৰ্ল্ডত মেডিকেল চায়েন্সটো উন্নত দেশবিলাকৰ পৰাই বহুত বস্তু আমি আহৰণ কৰি লওঁ গতিকে তেওঁলোকৰ যিবিলাক ডাটা এই ডাটাবিলাকত এইটোৱে যে 35ৰ ঊৰ্ধত মহিলাৰ এগবিলাক অলপ সংখ্যা কমিবলৈ ধৰে আৰু এই জেনেটিক প্ৰব্লেমবিলাকৰ হাৰ মাত্ৰা বাঢ়ি যায় হ'ল গতিকে 35ৰ ঊৰ্ধৰ মহিলাক আমি এই কিছুমান টেষ্ট এণ্টিনেটেলি কৰাবই লাগিব যিসকল পাৰ হৈ আহিলে আৰু যিসকল পাৰ নহয় গৰ্ভপাত হ'ল আমি সেইসকলক প্ৰপাৰলি আমি ছ'ন'গ্ৰাফিকেলি হৰমনেলি বাকী অন্য উপায়েৰে তেওঁলোকক চাবই লাগিব যে এইসকলৰ গৰ্ভপাতৰ কাৰণটো ডিম্ব নহয়তো তাৰমানে এই কথাটোত মই কিয় সব এৰি পিনে অকল ডিম্বত লাগি আছোঁ 80% কজ অফ ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ লছ ইজ বিকজ অফ দ্য জেনেটিক প্ৰব্লেম জেনেটিক মানে বংশগত নহয় সেই প্ৰকৃত ভ্ৰূণটোৰ যিটো জিনৰ বিসংগতি তাৰ কাৰণে হয় আৰু ইয়াৰ বেছিভাগ 85% কজ ইজ ফিমেল এগ একটু দুৰ্বল থাকে এগটো দুৰ্বল এগটোৰে কিবা বিসংগতি আছে আৰু তাৰ লগত যেতিয়া শুক্ৰাণুৱে প্ৰজনন হয় এই তেনেকুৱা বিসংগতি পৰিব বোলে আগতীয়াকৈ ধৰিব নোৱাৰি একেবাৰে 100% ক'ব নোৱাৰে আগতীয়াকৈ বহুত ইণ্ডিকেশ্যন পোৱা যায় আৰু মই যেনেকৈ ক'লোঁ যে অভেৰিটো চাই আপুনি তাত কিমানটা এগ আছে তাৰ বয়স অনুযায়ী হৈছে নাই হৰমনবিলাক কেনেকুৱা এগবিলাক ঠিক হ'ব পাৰে নাই আৰু সেইখিনি সময়ত এগটো যেতিয়া ডাঙৰ হৈছে তাৰ হৰমনৰ প্ৰভাৱ জৰায়ুৰ ভিতৰত যিটো লাইন আহিব লাগে সি মিলিছে নাই চিনকনি মানে এগটো আৰু জৰায়ুৰ ভিতৰৰ ৰিলেশ্যনশ্বিপটোত হৰমনৰ আছে নে নাই তো বহুত ধৰণৰ সৰু সুৰা মানে ব্যয়বহুল নহয় মানে একদম ইমান ছ'ন'গ্ৰাফি এটা খুব কষ্টলি এফেয়াৰটো নহয় খালি তাক চোৱা পদ্ধতি আৰু চোৱাজনৰ হেৰিতেই বহুতখিনি কথা ক'ব পাৰি তাৰমানে বুজি পাইছেনে আৰু এই মই বাৰেপতি কৈ আহিছোঁ এই গোটেই ছ'ন'গ্ৰাফি বস্তুটোৱে গাইনকলজিষ্টে নিজে ল'ব লাগে কিন্তু তোমাৰ ছাবজেক্টটো তুমি এইটো জেড জানা গোটেই অংগ পতংগ গোটেই তাৰ ৰিপ্ৰডাক্টিভ ছিষ্টেমটো গতিকে তুমি যিটো বস্তু তুমি নিজে কৰি পিনে চাবা এজন ৰেডিঅ'লজিষ্টে তেওঁ আকৌ আমাৰ বিভাগটো গোটেই পঢ়িব লাগিব পঢ়ি মেলি জ্ঞান পাই তেওঁ শিকি আহিব কিন্তু আমি বেছিভাগ সময়ত কি হয় আমি এইবিলাক বস্তু এৰি দিব লগা হয় বেলেগক সেইকাৰণে গৰ্ভপাত যেতিয়া 3বাৰতকৈ বেছি বা এবাৰ গৰ্ভপাত হৈ আহিছে আপোনাৰ ওচৰলৈ মই প্ৰথম বক্তব্যটো ষ্টাৰ্ট কৰোঁতে কি কৈছিলোঁ যদি এগবিলাক ঠিক থাকে শুক্ৰাণু ঠিক থাকে আমি এবাৰ দুবাৰ তিনিবাৰ কিন্তু প্ৰথমবাৰ আহিছে গৰ্ভপাত হয় কিন্তু সেইবাৰতেই আপুনি যিবিলাক পৰীক্ষা কৰিলে পৰীক্ষাত দেখিছে যে এগৰ প্ৰব্লেম আছে শুক্ৰাণুৰ প্ৰব্লেম আছে তেতিয়া আপুনি চিৰিয়াছ হ'বনে আপুনি চিৰিয়াছ হ'ব লাগিব তেতিয়া আপুনি এনেকৈ মই সেইকাৰণে ক'লোঁ চবেই ভুল মেছেজ এটা নল'ব যে মোৰ এবাৰ গৰ্ভপাত হৈছে তেখেতে ক'লেতো 3বাৰ নোহোৱাকৈ ৰিপিটেড প্ৰেগনেণ্ট নহয় সেইটো হয় ডিম্ব আৰু মানে শুক্ৰাণুৰ বা অভাৰঅল পিকচাৰটোৰ ওপৰত ডিপেণ্ড কৰিহে বস্তুটো হয় আৰু মই এইটো জেনেৰেল এটা কথা ক'লোঁ যে দম্পতীৰ যদি সববিলাক ঠিক থাকে আমি এবাৰ গৰ্ভপাত দুবাৰ গৰ্ভপাত প্ৰথম 3 মাহৰ হেৰিটোত স্লাইটলি মানে যিহেতু এটা ব্যয়বহুল টেষ্ট হয় মানে 80% মই হৰমনৰ কথা ক'লোঁ কি কয় জেনেটিক কথা ক'লোঁ তেতিয়াহ'লে বাকীবিলাক কি ইনফেকশ্যন 3 to 5% ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে গৰ্ভপাত
এইবিলাক আজিকালি টক্সোপ্লাজমা থাকে এইবিলাক আপোনাৰ ৰুবেলা টক্সো কিন্তু এইবিলাকৰ সংজ্ঞা নিতেই কম মানে 3 to 5% মানে খুব ৰেয়াৰ তাৰ মানে টক্সোপ্লাজমা এইবিলাক বস্তু একচুয়ালি কি হয় ওয়েস্টাৰ্ণ কান্ট্ৰি বিলাকত কি হয় আমাৰ পৰিয়াল বিলাকে খুব কুকুৰ চুকুৰ এইবিলাক ৰাখে পেটস বিলাক আমাৰ ইয়াতো থাকে হেৰি চেইলৈ কিন্তু সিহঁতৰ মানে বিচনাত হোৱা মেলা হেৰি মানে হ'ব পাৰে মানে তাৰ পৰা কিছুমান প্যাৰাসাইট এটা টক্সোপ্লাজমা গণ্ডি এটো যদি এটা প্যাৰাসাইট এটো আহে কমপ্লিটলি ক্যাট বা ডগ এইবিলাকৰ পৰা এটো খুব কম আমি খুব দেখিবলৈ পোৱা যায় নরমালি যেটো হেৰি আমি হে এটা কজ ইনফেকশনৰ কজ আৰু তাৰ অকমান মই ভাবো যে অকমান অপপ্ৰয়োগ হয় তাৰ বহুত বেছি টেষ্টত যায় হেৰি চেৰিবিলাক মই নাভাবো হেতুৰ কজ এটা খুব ডাঙৰ কজ মানে ৰিপিটেড প্ৰেগনেন্সি লছৰ ইনফেকশনৰ ইয়াত যেহেতু সংজ্ঞা হিচাপে 3 to 5% only গতিকে খুব ব্যয়বহুল টেষ্টত তাত যোৱাৰ কোনো প্ৰকৃত হেৰি নাই কিন্তু মই ভাবো যে সোনোগ্ৰাফি আৰু কিছুমান হৰমনৰ টেষ্ট আৰু মানুহগৰাকীৰ প্ৰকৃত চক্ৰ আৰু তেওঁৰ শুক্ৰাণুৰ হেৰিবিলাক পুৰুষজনৰ সব ঠিকে আছে না হি বেসিক টেষ্টখিনি এখিনি সময়ত খুব ইম্পৰ্টেন্ট ৰেডাৰ দেন গো ফৰ যদি স্যাৰ ঠিকে না থাকে যদি সাপোজ আপুনি কাৰেক্ট কৰিব পাৰিব না কাৰেক্ট কৰিব পাৰিব না হেৰি কৰিব যাৰ এগৰ প্ৰবলেম আছে তাক এগৰ কথাটো বুজাব লাগিব সচেতন কৰিব লাগিব তাক বেলেগ পদ্ধতিলৈ লৈ যাবলৈ শুক্ৰাণুৰ যদি প্ৰবলেম আছে তেওঁৰ শুক্ৰাণুৰ প্ৰবলেমৰ ট্ৰিটমেন্ট দিব লাগিব তেওঁৰ যদি জৰায়ুৰ লেয়াৰৰ প্ৰবলেম আছে ধৰক মই এনেকুৱা বহুত কেছ দেখিছো মই এটা সৰু এক্সাম্পল হিচাপে মাজত দি দিছো যে প্ৰথমটো গৰ্ভপাত হৈছিল মানুহগৰাকী কিবা এটা কনজেনিটেল মানে ধৰক ভ্ৰূণটো ভাল নাছিল কম বয়সতে হেতু গৰ্ভপাত হৈ গুছি গল গৰ্ভপাত হল 8 সপ্তাহ থাকিলে 9 সপ্তাহ থাকিলে গৰ্ভপাত হল গল কোনোবা হেৰিলে মানে ক্লিনিকলে বা হেৰিতে এটা আমাৰ গৰ্ভপাতৰ আজিকালি প্ৰসেসটো তো আপুনি জানেই যে ইমান মানে পপুলেশন বেছি গতিকে সবতে ক্লিনিক আছে হেৰি আছে কোনে কৰিছে আপোনাক ওয়াস তো ধৰক আগৰ দিনত তো জিটি প্ৰকাৰে গৰ্ভপাত হয় বা হেৰি চেৰি হয় তেতিয়া যদি প্ৰপাৰলি আপুনি ওয়াস নকৰিলে কিবা থাকি গল which is very common কিন্তু এটা সেকেন্ড থাৰ্ড গৰ্ভপাতটো কজটো জেনেটিক্যাল নহয় কিন্তু কেলে এক ঠিক আছে হুকাৰণ ঠিক আছে কিন্তু আপুনি যেতিয়া সোনোগ্ৰাফি কৰি চাবলৈ গল দেখিলে যে জৰায়ুৰ ভিতৰৰ লেয়াৰটো জিটো পৰিমাণৰ থাকিব লাগে যেনেকুৱা ব্লাড ফ্লো থাকিব লাগে যেনেকুৱা হেৰি থাকিব লাগে তেনেকুৱা নহয় গতিকে এটা সৰু অপাৰেচন থাকে তাতে হিষ্ট্ৰোস্কোপি বুলি আমি তেনেকুৱা যদি দেখা পাওঁ আমি জৰায়ুৰ মুখেদি গৈ দূৰবীন দি গুটেখন চাই ও আঠাছৰাবিলাক কাটি পিনে হেৰি কৰি দিলে মানুহগৰাকী প্ৰেগনেন্ট হৈ পিনে গুচি গল এটা 3 পৰা 5% ইনফেকশন আৰু এটা স্মল পার্সেন্টেজ ইমিউনোলজিক্যাল কৈছে মূলতে কবলে গলে হেবিলাক ডিজিজৰ পৰা কি হয় ব্লাডত মানে কিছুমান মাইক্ৰোথ্ৰম্বাই তাৰ মানে সৰু সৰু মানে আপুনি পানী এটা গ্লাছত ঢালি দিয়া লগে লগে পৰিষ্কাৰ গ্লাছত ঢালি ওপৰৰ পৰা একেবাৰে জুৰেকে ঢালি দিয়া লগে লগে বুৰবৰণি সৰু বুৰবৰণি দেখা পোৱা নাই সেই বুৰবৰণিৰ নিচিনা কিছুমান থ্ৰম্বাস তাৰ মানে উৎপন্ন হয় এটো এন্টিজেন এন্টিবডি কমপ্লেক্স হয় এই থ্ৰম্বাস বিলাকে কি হয় ব্লাড ভেসেলৰ মাজেৰে যাওঁতে এই গোটা গোটা বস্তু বিলাকে সূক্ষ্ম যেটো ব্লাডৰ নলিত হি হুমাই পিনে হি জাগাডখৰ ব্লক কৰি দিয়ে তেতিয়া হলে হ'ব পাৰে মানে নাই নাই তেতিয়া হলে বেবিটোৱে যেতিয়া তাত থিতাপি লুইছে জৰায়ুটোৰ ভিতৰত হল তাৰ ফুল বা হেৰি এটা উৎপত্তি হ'ব যে জৰায়ুটোৱে কি কয় দিব যে ভ্ৰূণটোৱে খাব তাৰ আৰু খাওঁতে যদি তাত সূক্ষ্ম সূক্ষ্ম বহুত মিলিয়নছ অফ ব্লাড ভেসেল বিলাক হয় তাতে যদি বহুত ধৰণৰ হি থ্ৰম্বাই বিলাক হুমাই যায় তেতিয়া কি হ'ব নিউট্ৰিশন নাপাব হেৰিটোৱে আৰু হেতু ৰিজেক্ট কৰিব হল তেতিয়া হলে হেতু যদি ডায়াগনোসিস হয় আমি কি কৰো ব্লাড থিনাৰ হেপাৰিন ইনজেকশন আৰু নহলে ইকোস্প্ৰিন এস্পিৰিন 75 এই যে বুঢ়া বয়খিয়াল মানুহসকলক যে দিয়া হয় যে এওঁলোকৰ ব্লাডৰ কোলেষ্টৰলত মানে হাৰ্ট এটেক নহবৰ কাৰণে ব্ৰেইনত হেৰি নহবৰ কাৰণে ভেসেল বিলা সংকোচন নহ মানে হৈ পিনে ব্লক নহবৰ কাৰণে এবিট ব্লাড থিনাৰ দিয়া যায় হেতু হৈছে এস্পিৰিন বা ইকোস্পিৰিন আৰু হিপাৰিনটো কি হৈছে এন্টিকোয়াগুলেন্ট মানে কোয়াগুলেট হ'ব নিদিয়ে তাৰ মানে এই ইমিউনোলজিক্যাল ডিজিজ বিলাকে কোয়াগুলেট কৰি পিনে আপোনাৰ ভ্ৰূণটো নষ্ট কৰিব পাৰে and to prevent all this এই ইমিউনোলজিক্যাল ডিজিজ যদি ডিটেক্ট হৈ যায় তেতিয়া আমি এন্টিকোয়াগুলেন্ট দিব পাৰো তো এইবিলাকৰ সংজ্ঞা বহুত কম তাতকে জেনেটিক্যাল কজ বহুত বেছি মানে চাব গলে আপোনাৰ এইবিলাকৰ সংজ্ঞা 20% আৰু জেনেটিক্যাল 80% হা আৰু হেবিলাকৰ গুটেখিনি মিলাই
ইনফেকশ্যন ইমিউনলজিকেল বা Genetical. অন্য মানে কজ হেৰি ধৰক কিবা পলিপ এটা ভিতৰত জৰায়ুৰ ভিতৰত সৰু পলিপ এটা থাকিল সেই ভ্ৰূণটোক খাবলৈ নিদিলে এনেকুৱা ধৰণৰ বিভিন্ন আদাৰ কজেছ 20% but main causes is 80% is genetics of that particular embryo. হল আকৌ সেই জেনেটিক্স চাওঁতে কিছুমান বস্তু তাতো সূক্ষ্মভাৱে আৰু ষ্টাডি কৰিব পাৰে এইটো সোনো এমব্ৰায়লজি বুলি কয় মই বস্তুটো বৰ কমপ্লিকেট কৰিব বিচৰা নাই সোনো এমব্ৰায়লজি কিছুমানে কয় যে স্যাৰ মই এনেকৈ ডক্টৰৰ ওচৰলৈ গৈছোঁ ডক্টৰ চাই পিনে ক'লে যে অকল বেবীৰ খোলাটো আহিছে তাত বেবীও নাহিলে হাৰ্ট বিটো নাহিলে তাৰমানে এটা হৈছে এমব্ৰায়নিক এটা হৈছে এমব্ৰায়নিক প্ৰেগনেন্সি এটা এমব্ৰায়নিক প্ৰেগনেন্সি মানে হৈছে তাত এটা বেবী আহিব লাগিব ফিটেল পোল তাতে হাৰ্ট বিট আহিব লাগিব আৰু এটা মানে হেৰি ষ্ট্ৰাকচাৰ এটা য়ক চেক বুলি এটা য়ক চেক আহিব লাগিব এইখিনি থাকে ন ৰেয়াৰ থাকে ন তেনেকুৱা ধৰণৰ কেছ ভেৰি কমন মই মোৰ প্ৰেক্টিকেল লাইফত মই এভৰি ডে তেনেকুৱা মিনিমাম 2-3টা পেচেণ্ট চাই থাকোঁ ভেৰি কমন মানে আজিকালি কিহৰ কাৰণে বাঢ়িছে এনেকুৱা ধৰণৰ সেই আকৌ কজেছ অফ ইনফাৰ্টিলিটি আহি যাব এইখিনিও এটা গ্ৰুপ নহয় জানো কজ বিকজ আল্টিমেটলি তেওঁলোকে প্ৰডাক্ট পোৱা নাই তেওঁলোকে মানে গৰ্ভপাত বা কণ্টিনিউৱাছ গৰ্ভপাতটোৱে তেওঁলোকৰ আৰু চব এটা কাপোলৰ যে ল'ৰা ছোৱালী হোৱা নাই মানে নহয় মানে প্ৰথমৰ পৰা টাইম কৰি আছে সেইকাৰণে আমি কি বুলি ক'লোঁ তাক প্ৰাইমেৰী ইনফাৰ্টিলিটি মানে এবাৰো হোৱা নাই ছেকেণ্ড গৰাকী হৈছে যে 2-3বাৰ প্ৰজনন হৈছে কিন্তু ফল পোৱাগে নাই হেতুটো আৰু দুখৰ কথা যে প্ৰত্যেকবাৰ প্ৰেগনেন্সি আহিছে দুইজন মানে হতিতই জানে বা নিজৰ ফ্যামিলিয়ে জানে আকৌ তাৰ পিছত গৰ্ভপাত হৈ গৈছে গতিকে এই বিশ্লেষণটো দুইজনৰ ক্ষেত্ৰতেই খুব ইম্পৰ্টেন্ট আৰু কিয় বস্তুটো বাৰেপতি ইমপ্লেন্টেশন ফেইলাৰ হৈছে বা বাৰেপতি গৰ্ভপাত হৈছে বা বাৰেপতি হেৰি হৈছে হেতু ইম্পৰ্টেন্ট আৰু এই বস্তুটো মই আজি গুটি টপিকটো ইমানতে সামৰিম যে এটো আমি প্ৰথম 12 সপ্তাহৰ 3 মাহৰ সময়তে কেলে হেৰি লৈছো যে এটো মেজৰিটি কেলে সেকেন্ড ট্ৰাইমেষ্টাৰৰ গৰ্ভপাতৰ সংখ্যা তেনেই কম বহুত কম লাই পায় আৰু তাক ডিটেকচন কৰিব পাৰি তাক ইজিলি কিয়ৰ কৰিব পাৰি ওকে বুজি পালে না তাত একদম ভিতৰত কিবা পৰ্দা থাকিব লাগিব হেৰি থাকিব লাগিব আৰু হেতু 12 সপ্তাহৰ পিছতহে যেতিয়া জৰাইটোৰ ভিতৰত প্ৰেছাৰ উৎপত্তি হয় মানে এটা লেয়াৰে ইটো লেয়াৰ গৈ প্ৰেছ কৰি পেটাৰ গতিকে কোনো দিন 14-16 সপ্তাহৰ আগত গৰ্ভপাত নহয় হেতু সেকেন্ড ট্ৰাইমেষ্টাৰটো হেতু কজটো কমপ্লিটলি বেলেগ জৰাই মুখখনৰ হেৰি হেতু মই বেলেগ এদিন আৰু তাৰ কেসেস মানে যিমান দেখিবলৈ পোৱা যায় মেডিকেল সায়েন্সত বা আপোনালোকে যিমান দেখিয়া পায় 12 মাহৰ মানে সৰি 12 সপ্তাহৰ ভিতৰত প্ৰথম 3 মাহ 12 সপ্তাহৰ ভিতৰত প্ৰথম 3 মাহৰ ভিতৰত মানে মিসক্যাৰেজ হোৱাৰ চান্স বেছি থাকে মানে বেছি আৰু বহুতে কি কয় যে মোৰ 4 মাহত হল 5 মাহত আচলতে তেওঁলোকে এক্সাক্ট হেৰিটো গণনা নাই কিতেবা হেতু 3 মাহৰ আগতেই হল 3 মাহৰ আগতে হৈ যাব পাৰে কিন্তু হেভাগে লৈ ধৰক 4 মাহত গৈ চাইছেগে 5 মাহত চাইছে তেতিয়াতো ক'ব মোৰ 4 মাহতে 5 মাহত নষ্ট হৈছে কিন্তু নষ্টটো আগতেই হৈ কিন্তু 3 মাহৰ ভিতৰতে মানে হৈ যায় নষ্ট হৈ যায় কেলে হেখিনি যাব নোৱাৰে বিভিন্ন কাৰণত মই আজি যিখিনি কথা বিশ্লেষণ কৰিলো স্যাৰ মই এখানে সিম্পল কথা জানিব বিচাৰিম ইয়াৰ যদি সলিউশন আপোনাক খুদা হয় ইয়াৰ সলিউশন আপুনি অলৰেডি বহুখিনি কথা ক'লে কি কাৰণ হয় যেখিনি কাম কৰে যেখিনি কথা ক'লে আপুনি হেখিনি ধৰলক কৰিলে তা সলিউশন পাব তেওঁলোকে একদম সিম্পল ভাষাত কিবা খোৱা লোৱাৰ ক্ষেত্ৰটো হ'ব পাৰে নেকি চান্স থাকে নেকি খোৱা লোৱা খাদ্যৰ কাৰণে আপুনি ক'ব বিচাৰিছে লাইফষ্টাইলৰ কাৰণে হ'ব পাৰে ডেফিনেটলি এতিয়া মই আকৌ পুৰণা টপিক যদি টানি লৈ আহোঁ তেতিয়া হলে পিচিওডি এটা ওয়ান অফ দা ইম্পৰ্টেন্ট কজ অফ ৰিপিটেড প্ৰেগনেন্সি লছ yes পিচিওডি আৰু কি কোন থাকিব কেলে পিচিওডি সাইকেলটো কেতিয়াও ৰেগুলাৰ নহয় গতিকে ডিম্ব কেতিয়া ডাঙৰ হৈছে আৰু হেবিলাক কি হয় ইমেচিউৰ এগ তাত ওলাই গতিকে ইমেচিউৰ এগৰ লগত স্পাৰ্মে লগ লাগিলে এমব্ৰায়টো উইক হয় গৰ্ভপাত হয় একটপিক প্ৰেগনেন্সি ৰিপিটেড প্ৰেগনেন্সি লছ পিচিওডি এটা কমন কাৰণ গতিকে আপুনি কথা কৈ দিও দৰ্শকসকলক পিচিওডি কথাটো ওলাৰ লগে লগে মই আপোনালোকক কব বিচাৰিম তলৰ ডেসক্ৰিপচন যেটো আছে অপচন দেখিছে ডেসক্ৰিপচনৰ লিংকত এই পিচিওডি ভিডিও লিংকটো তলত দিয়া আছে আপোনালোকে চাব পাৰে আমি কথা পাতিছিলো পিচিওডি মানে কি হয় পিচিওডি কি কাৰণ হোৱাৰ সম্ভাৱনা থাকে আৰু ভিডিও চাব পাৰে আপোনালোকে যদি পিচিওডিৰ লগত সংগ ৰাখি যিমান বিলাক মেদ বহুলতা অবেসিটি লাইফষ্টাইল আমি কি খাদ্য খাইছো মেলিছো হেবিলাকৰ ওপৰত বহুত ডিপেন্ড কৰে মানে লাইফষ্টাইলটোৰ ওপৰত ধৰলক কিমান পাৰ্সেন্ট আমি ভাবিব পাৰো যে ইমানখিনি চান্স থাকে পাৰ্সেন্ট বুলি ক'ব নোৱাৰো খালি এটা কথা ঠিক যে পিচিওডি আজিৰ দিনত যেহেতু মই বাৰেপতি এই বস্তুবিলাককে ৰিপিট কৰি নাথাকো যেহেতু ভেৰি কমন ইন দা সেন্স
আমাৰ লাইফষ্টাইল পিয়'ৰলি আমাৰ কৰ্ম হেৰিবিলাক কম মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহি আছোঁ এতিয়া যদি মই নিজে হেৰি নকৰোঁ হা নিজকে নকৰোঁ মই অকল খাই থাকিলে মোৰ কি হ'ব মোৰ পেটটো বাঢ়িব হয় নহয় বস্তুটো গতিকে এইটো মই নিজেই চাব লাগিব বস্তুটো ঠিক তেনেধৰণৰ প্ৰত্যেকটো মহিলাই বা প্ৰত্যেকটো পুৰুষে এই বস্তুখিনি চাব লাগিব পুৰুষৰ ক্ষেত্ৰত অকণমান পাতলীয়া এইকাৰণে আহিছে যে তেওঁ অকল পাৰফৰ্ম কৰিব লাগে শুক্ৰাণু দি দিব লাগে তেওঁ পাৰ হৈ গ'ল শকত হৈ পিনে যদি তেওঁ কামখিনি কৰিব পাৰে কিন্তু মেইন থ্ৰাষ্টটো পৰিলে মহিলাৰ ওপৰত কেলৈ গোটেইখিনি বস্তু কেৰি কৰিব লাগে গতিকে সেইটো হ'ল আজি আমি অকল প্ৰথম 12 সপ্তাহৰ ভিতৰত প্ৰথম 12 সপ্তাহৰ ভিতৰত আমি কণ্টিনিউ কৰি ৰাখিম নেক্সট ভিডিঅ'টোত আমি বাকী 12 সপ্তাহৰ পিছত আলোচনা কৰিম আৰু এই 12 সপ্তাহত তোমাৰ এটা আটাইতকৈ আমি কজবিলাকে কৈ আহিলোঁ এইটোবিলাক কৈ আহিলোঁ তাৰ ট্ৰিটমেণ্টটো কি সলিউশ্যনটো মই এতিয়াও প্ৰপাৰলি দিয়া নাই এটা খালি মই PCOD কৈ পিনে আগৰ PCOD থৈলোঁ ইয়াৰ এটা সলিউশ্যন আছে এই গোটেই বস্তুখিনিৰ এটা সলিউশ্যন আছে প্ৰেগনেন্সি লছ ইয়েছ কোনেও পাৰ্মানেণ্টলি এনেকৈ হৈ পেলাই মই সন্তানহীনতা হৈ থাকিব নালাগে তাৰ ট্ৰিটমেণ্ট আছে বস্তুটোৰ সময়ত তাক উদ্ভাৱন কৰি সময়ত যদি আমি হৰটো মাৰোঁ হা তেনেহ'লে ঠিক টাইমত হেৰি হ'ব মৰিবই তাৰ হেৰিটো এইটো আজি মই ট্ৰিটমেণ্টৰ হেৰিটোত বৰ বিখল হেৰিকৈ নাযাওঁ কেলৈ নহ'লে বহুত দীঘলীয়া হৈ যাব এদিন আমি এইটোৰে গোটেই সলিউশ্যনটো ডিছকাছ কৰিম লগতে ছেকেণ্ড টাইমিষ্টাৰৰো কি আমাৰ হেৰি হ'ব পাৰে এই ছেকেণ্ড ভিডিঅ'টোত গোটেই বস্তুটো কমপ্লিট কৰিম নিশ্চয় ভিডিঅ'টো আমি কণ্টিনিউ কৰি ৰাখিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক 2-3বাৰমান চালেহে ভালকৈ আপোনালোকে বুজিবলৈ পাব আচলতে কি কাৰণত হ'ব পাৰে কাৰণ মেডিকেল কিবা নুবুজিলে বস্তুটো তেওঁলোকে কুৱেশ্যন কৰিলে নেক্সট হেৰিত সেই কুৱেশ্যনবিলাককো যদি কোনোবা কিবা বুজিও পোৱা নাই যদি কাৰোবাৰ কিবা এনেকুৱা ধৰণৰ ৰিলেটেড কুৱেশ্যন আছে আপোনালোকে আমাক কমেণ্ট কৰি আপোনাৰ কুৱেশ্যনটো আমাক আমাক লিখি দিব পাৰে আমি আপোনাৰ প্ৰতিটো কুৱেশ্যন আমি ল'ব চেষ্টা কৰিম আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' আৰু বিচাৰে আমাৰ পৰা বিশেষকৈ ছাৰৰ পৰা আপোনালোকে তলত লিখি দিয়ক আমি সেইমতে প্ৰতিটো টপিকৰ ওপৰত আমি আলোচনা কৰিব চেষ্টা কৰিম আৰু শেষত মই এটা কথাই ক'ম বহুতে মোক ফোন কৰে যে ছাৰক ক'ত লগ পাম কি লগ পাম বহুতে মোক ফোন কৰে মই আপোনাৰ এডভাইচ কৰিব বিচৰা নাই মই ইয়াৰ দৰেদি এটা কথা মই খালি মেছেজ দিব বিচাৰোঁ দেই মই এটা কথা আজি তুমি মানে ফোন নাম্বাৰ হেৰিখিনি কথা মই এই অনুষ্ঠানটো তোমাৰ লগত যিটো শ্বেয়াৰ কৰিছোঁ মই এটা শ্বেয়াৰিং হেৰিহে সজাগতা আনিবলৈ মই কাহানিও নকওঁ যে তেওঁলোকে ক'ৰবাত বঞ্চিত হৈ আছে ইয়ালৈ আহিব লাগে ইয়াত দেখুৱাব লাগে অসম্ভৱ কোনো মানুহ ইয়াত হেৰি নহয় যে মই সকলোকে বা এনেকুৱা কিবা এটা কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যদি এই গোটেই বস্তুটো জানি যায় গোটেই বস্তুটোৰ বিষয়ে যদি জ্ঞাত হৈ থাকে আপোনালোকে সচেতন হ'লে মই ভাবোঁ যে মোক এইটো বস্তুটো কৰি দিয়ক তাৰমানে ছ'ন'গ্ৰাফিটোৰ অৰ্থটো কি প্ৰজনন বিয়া পাতিলে ল'ৰা ছোৱালী হোৱা নাই গৰ্ভপাত হৈ আছে আপুনি তলৰ পেটৰ এখন ছ'ন'গ্ৰাফি কৰি লৈ আহিলে আপুনি একোৱেই গম নাপালে অভৰিৰ কথা গম নাপালে জৰাইৰ কথা গম নাপালে আপুনি তাতে ছাৰ মই ছ'ন'গ্ৰাফি কৰিছোঁ সেইটো ছ'ন'গ্ৰাফি নহ'ব নহয় আপুনি জনী দুৱাৰেদি একেবাৰে দক্ষ মানুহ এজনৰ থ্ৰুৱেদি গোটেই বস্তুটো কৰিব লাগে আৰু আপোনাৰ জেগাত আছে তেনেকুৱা মানুহ আপুনি বাছি উলিয়াওক বিচাৰি উলিয়াওক আৰু কৰক মই এইটো সজাগতাহে আনিছোঁ মই ইয়াত যে বস্তুটো চবকে সমাধান সম্ভৱো নহয় কিন্তু আপোনালোকে এই ছায়েন্সটোৰ বিষয়ে আৰু বহুত জনা দৰকাৰ যিবিলাক আমি বিভিন্ন মাধ্যমেৰে জনাব লাগে এইটো এটা মাধ্যম যি মাধ্যমেৰে মই ভাবোঁ বহুতে ফেচবুক ইউটিউব মানে টিভি চোৱা বাদ দিছে আজিকালি সকলোৱে মোবাইলটো হাতত থাকে আৰু চবে ফেচবুক আৰু ইউটিউবতো থাকে আৰু আফটাৰ 2-3 ইয়াৰ্ছৰ পিছত কমপ্লিটলি এই যিটো মানে ইউটিউব বা ফেচবুক জগতখন আৰু বেছি ইয়াৰ যিটো এতিয়া যদি 20% আছে আফটাৰ 2-3 ইয়াৰ্ছৰ পিছত 80% হৈ যাব কাৰণ কিয় এইটো কমি নাযায় দিনক দিনে বাঢ়ি গৈ আছে আজি আপোনাৰ ভিডিঅ' এটা যদি মই লাষ্ট টাইম দিছিলোঁ যদি ভিডিঅ'টোত আহিছিলে ভিউজ 10,000 আফটাৰ 2 ইয়াৰ্ছৰ পিছত 50,000 বা 1 লাখ ভিডিঅ'টো আহি যায় ভিউজ আহি আছে তেনেকুৱাকৈ তো এই মানুহৰ সেইটো কমি নাযায় মই এটা বস্তুৱে বিচাৰোঁ আপোনালোকক কাৰণ মই কিয় ক'লোঁ কথাটো বহুতে মানে মোক ফোন কৰে আপোনাৰ কথা সোধে যে ছাৰক ক'ত লগ পাওঁ বহুতে কমেণ্ট কৰে মই সেইকাৰণে মই কথাটো ক'ব বিচাৰিছোঁ যে তলত যিটো নাম্বাৰ দিয়া আছে কোৱাতকৈ তেওঁলোকে প্ৰশ্ন কৰিব পাৰে বা তেওঁলোকে নাম্বাৰেৰে কিছুমান ফোন কৰি নিজৰ
হেৰিখিনি অকণমান ইয়ে কৰিব পাৰে যে Comment কৰিব নিৰ্দিষ্ট পাৰে টাইম আপোনালোকে। দি বা হেৰি দি সকলো ক্ষেত্ৰতে সম্ভৱ নহয় যে তেওঁলোক আহি আৰু মোৰ ক্ষেত্ৰতো সম্ভৱ নহয় যে সকলোকে মানে চাই তাৰ হেৰি দিয়া সেইটো কিন্তু হয়। মই ভাবোঁ যে এনেকুৱা আমি মানুহখিনি যিখিনিৰ আমাৰ এইখিনি জ্ঞান আছে এই জ্ঞানখিনি আমি সহজ সৰলভাৱে বস্তুটো মানুহক দিব বুজাই বুজাই তাক যদি সচেতন আনিব পাৰোঁ মই যদি এইটো ক'ব পাৰোঁ যে প্ৰজননৰ এইখিনি সময় ইয়াত অভিৰীৰ বয়সৰ কথা ক'লোঁ মানে ডিম্বাশয় বয়সৰ কথা ক'লোঁ মই যদি বয়সটো নিৰ্ণয় কৰি আগতে ক'ব পাৰোঁ যে আপোনালোকে এইখিনি কৰক দেই এটা ভাল মেছেজ গ'ল নহয় মোৰ পৰা হয় মই এই চেয়াৰখনতনো কেলে বহি আছোঁ মোৰ পৰা যদি সেইখিনি উপকৃত মোৰ সেই ছায়েন্সটোৰ যদি মোৰ বস্তুটো আপোনালোকে নাপালে ডেফিনেটলি সেইটোৱে কথা ধন্যবাদ ছাৰ ভাল লাগিলে এইখিনি সময় দিলে আৰু আশা কৰিছোঁ আপোনাৰ দিনবিলাক ভাল হওক এইটো বছৰ 2023 বছৰটো 2022তকৈ 23 চন বেছি ভাল হওক আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ছাপোৰ্ট লাগিব আৰু দেউতাৰ সকলো সহযোগিতা লাগিব আপোনালোকৰ সহযোগ লাগিব আশা কৰিছোঁ আপোনালোকৰ কাৰণে চেষ্টা কৰি আছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকৰ বন্ধুৰ মাজত আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰক ভিডিঅ'টো আমাৰ তেতিয়াহে আমাৰ কষ্টখিনি সাৰ্থকত আহিব চ' সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ' আপোনালোকে এতিয়াৰ পৰা যদি আগতে কমকৈ পাইছিলে এতিয়াৰ পৰা ৰেগুলাৰলি পাব মোৰ ভিডিঅ' আৰু মোৰ চেনেলটো মই বিচাৰোঁ আপোনালোকে সহযোগ কৰক আৰু বেছি উন্নত কৰক আৰু বেছি মই ভাজ কৰিব বিচাৰোঁ অসমৰ ভিতৰতে আৰু সেইটো আপোনালোকে মোক ছাপোৰ্ট কৰক ধন্যবাদ ছাৰ নমস্কাৰ